বিহু খাবলৈ আহিব দেই আপোনালোক আমি ওলাইছোঁ পটলাক আছে আজি বিহু বুলি মই এতিয়া বনাই লৈছোঁ তাক ভিডিঅ'টো আচলতে গৰু বিহুৰ দিনা আৰু সেইদিনাই আমি প্লেন কৰিলোঁ মই আৰু মোৰ ফ্ৰেণ্ডজনীয়ে যে আমি দুইটা ফেমিলি একেলগে ভাত সাজ খাম বিহু বুলি কাৰণ সেইদিনাই আমাৰ বন্ধ আছিলে বেলেগটো বন্ধ নাই গতিকে এফালে মই বনাই নিছিলোঁ মাছ তাই এয়া পৰ্ক বনাই থৈছিলে চিকেন বনাইছিলে আৰু এফালে ষ্টাৰ্টাৰৰ বাবে মই চিকেন বনাই নিছিলোঁ আৰু পইতা ভাত তাৰপাছত পিঠা পনা এনেকৈ ময়ো অলপ কিবা বনালোঁ তাইও কিবা কিবি বনালে এফালে দাদাই আমালৈ ড্ৰিংকছ বনাই আনিছে আৰু অলপমান নাচিলোঁ বাগিলোঁ বিহু বুলি আৰু কাৰণ এনেকৈ বাহিৰত থাকিলেতো এইবিলাকেই আৰু সুখ ন সৰু সৰু বস্তুবিলাকতে আনন্দ নল'লে উপায় নাই ঘৰলৈ বহুত মনত পৰে কিন্তু যাবও নোৱাৰোঁ সেইবিলাক কাৰণতে আৰু এনেকৈ অসমৰ বাহিৰত থাকিলে এনেকৈ একেলগে ভাত এসাঁজ মানে অসমীয়া মানুহৰ লগত খাবলৈ পোৱাটো বহুত মানে ভাগ্যৰ কথা বুলিয়ে কওঁ আৰু ভগৱানক ধন্যবাদ যে এনেকুৱা কোনোবা আছে মোৰ কাষত যাৰ লগত বিহুটো ধুনীয়াকৈ উদযাপন কৰিব পাৰিলোঁ আৰু এইফালে তাই বনাই থৈছিলে কেৰামেল কাষ্টাৰ্ড পুডিং আৰু খাই যে ইমান মজা লাগিলে তাৰপিছত গোটেইখিনিয়ে ধুনীয়াকৈ ফটো ল'লোঁ কথা পাতিলোঁ হাঁহিলোঁ মেলিলোঁ আৰু বিহুটো এনেকৈ উদযাপন কৰিলোঁ